এইকেইটা পৰিল ধুনীয়াকে চাবগৈ তুমি তুলবাই গৈছে নেকি পৰাজনৰ মুখখন চাওঁ আৰু তাৰ লগতে ছেভেন চিষ্টাৰ ফলছ লগতে এইফালে বাংলাদেশ বৰ্ডাৰ গাইজ গুড মৰ্নিং উঠিলো বাজিল 7:30 ৰাতি বহুত ঠাণ্ডা পালো তো এতিয়া নামি যাওঁ নামি পিনে কি হয় আজি ব্লগ আৰম্ভ কৰিছো ইয়াতে ফলো কৰি থাকিব তো গাইজ আপোনালোকক দেখুৱাই আছো আমাৰ মানুহবিলাকে কেনেকৈ শুই আছে 7:30 বাজি গ'ল কিন্তু এইফালে চাওক চাওক এইজন টোপনিত লালকাল এইফালে উঠিছে ফ্ৰেছ এইজন চাওক কৰতল কমল কৰি আছে ৰাতি গোটেই ৰাতি নাক বুজাইছে এয়া চাওক হাঁহি হাঁহি শুই আছে হাঁহি হাঁহি টোপনি মাৰি আছে আৰু এইজন আমাৰ হৰকান্ত দেখাব বিচাৰিছো ৰিজৰ্টখনৰ দৃশ্য যিখন গাৰ্ডেন আছে তাত আমি বহি আছো বৰ্তমান ধুনীয়া গাৰ্ডেন হয় ধুনীয়া ৰিম ৰিম বতাহ মাৰি আছে দেখুৱাই আছো চাই থাকক এইফালে চাওক আমাৰ ৰেম্প ৱাক চলি আছে ৰাতিপুৱা যাব সময় হ'ল আমাৰ তুমি আহিছা এইফালে চাওক গামোচা একদম দাগ লগা গামোচা ৰিল কি ৰিল নালাগে আছে নেকি কিবা চবে ফটো উঠাত ব্যস্ত অবিনাশেও মানে আহি গ'ল ফটো উঠিবৰ কাৰণে ৰিল বনাব বোলে ইহঁতে ৰিলটো আপোনালোকে দেখা পাব বাৰু পিছলৈ তো ইফালে আমাৰ ভাৰ্গৱ দা মানে হৰকান্ত এখেতৰ আজি এনাৰ্জি কম তো ৰিল নে ফটো এয়া আমি যাবলৈ ওলালো চেৰাপুঞ্জী অভিমুখে খাবৰ কাৰণে নামিলো বৰষুণ পৰি আছে অলপ অলপ আগুৱাই গৈ আছো কি খাবা কি খাবা আহি পালো আৰু প্ৰায় নামিব হৈছে তো আপোনালোকে চাওক আগলৈ ভিউজবিলাক এইজন মানুহক চাই লওক এইজন মানুহ আগত বহি আছে কালিৰ পৰা আগত বহি আছে কিন্তু আমাক আগত বহিব নিদিয়ে নিজেহে আগত বহে বয়সস্থ মানুহ বোলে বয়সস্থ মানুহ কাৰণে আগত বহিব লাগে সেই হিচাপত গ'লে আমাৰ লগত আৰু বেছি চিনিয়ৰ চিটিজেন আছে চিনিয়ৰ চিটিজেনবিলাক এইফালে এইজন চিনিয়ৰ চিটিজেন আছে গুৰুত্ব নিদিয়ে এইজন এজন চিনিয়ৰ চিটিজেন আছে এওক বহিব দিওঁ বুলি ক'লে গুৰুত্ব নিদিয়ে কি কৰিম কওক অলপ অলপ বৰষুণ দিছিলে বাৰু সেইকাৰণে ভালকে উঠাব পৰা নাই কিন্তু ইমান ধুনীয়া নাজাৰা চালে মানে আৰু ৰখি থাকিবই মন যায় ফটো মাৰি মাৰি থৈছিল ফটোবিলাক মহা মনত আছে না ফটো কিনিব পাইছি এইটো চিনত আমাৰ তাতে আছে এখন আহি পালো ছেভেন চিষ্টাৰ ফলছ ইয়াত ধুনীয়া নাজাৰা দেখা পাব গাইজ আপোনালোকক দেখুৱাব আনিছো চেৰাপুঞ্জী ভিউ পইণ্ট চেৰাপুঞ্জীৰ একেবাৰে আপোনালোকে পিছফালে চাব পাৰে ছেভেন চিষ্টাৰ ফলছ আছে একদম চকু জোৰোৱা দৃশ্য চাৰিওফালে আৰু তাৰ লগতে ছেভেন চিষ্টাৰ ফলছ
নাইন চিষ্টাৰ ফলছৰ পৰা ওলাই আহিলোঁ এতিয়া আৰু বেলেগ লোকেশ্যনত যোৱা যাব ক'ত যোৱা যাব গাড়ী নাই বেগ 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 পালোঁ মাউচমাই কেফ তো স্পেলিং ভুল হ'ব পাৰে ইমান মানে খাতাৰনাক স্পেলিং হয় মুখত নুখুৰে সেইকাৰণে স্পেলিং ভুল হ'লে ক্ষমা কৰি দিব গৈ আছোঁ মাউচমাই কেফলৈ তো আমি মাউচমাই কেভত সোমাবৰ বাবে 30 টকাকৈ এজনৰ টিকেট ল'লোঁ আৰু আজি ইয়াত বহুত ভিৰ যিহেতু ছানডে হয় লগতে হলিডে সেইকাৰণে তো আমি কেভৰ দুৱাৰমুখত আহি পালোঁ ইয়াৰ পৰা ভিতৰি যাব লাগিব মানুহৰ ভিৰ যথেষ্ট আছে সেইফালে আমাৰ এজন সতীৰ্থ আছে ভাগৱ দা चलो अंदर तुमको बताती हूँ बोला 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 आ जाओ बोला बोला গাইজ গুহাটো ইমান ঠেক ইমান পিছল আৰু ইমান মানুহেৰে পৰিপূৰ্ণ খোজকাঢ়িবৰ কাৰণে ভয় লাগে কষ্ট কৰি গুহাটো পাৰ হ'লোঁ ভাল লাগিল বাৰু এটা নতুন এক্সপিৰিয়েঞ্চ পালোঁ ইয়াৰ পাছত আৰু বহুত শ্লিপ হৈ আছে ঠিক আছে কৰ্দৈ আছে আপেল আছে আম আছে তিয়ঁহ আছে নাচপতি আছে আনাৰস আছে ইফালে ইউ আছে ই আমাৰ হৈছে গ্ৰুপ লিডাৰ গতিকে কিনা চব কাম দায়িত্ব ইয়াৰ আমি ওলাই আহিলোঁ মাউচাই কেভৰ পৰা মাউচাই নহয় মাউচমি কেভৰ পৰা ভালেই লাগিল এক্সপিৰিয়েঞ্চটো নতুন প্ৰথমবাৰৰ বাবে কৰিছিলোঁ তো তাৰ পৰা এতিয়া আমি নেক্সট ক'ত যাম নেক্সট নাজানো ড্ৰাইভাৰে ক'ব ইক' পাৰ্কৰ পৰাতো আমি আহিলোঁ গাইজ কেনেকুৱা লাগিছে বাৰু চাই এয়া হৈছে নখালিকাৰ ফলছৰ ফালে যাওঁতে ৰাস্তাৰ দৃশ্যাংশ একদম মানে যেন আমি ভাৰতত নাই এনেকুৱা এটা চাইছে নিশ্চয় ইফালে চাওক লেকটো ধুনীয়া লাগিছে ধুনীয়াকৈ চাবগৈ তুমি তুলবাহে গৈছে নেকি পৰাজনৰ মুখখন চাওঁ ইয়াতে এটা সৰু এক্সিডেণ্ট ঘটিল ৰিলছ বনাবৰ কাৰণে তললৈ নামি যাওঁতে অবিনাশ অকণমান পৰিলে অকণমান ইনজুৰ্ড হ'ল বেছি নহয় বাৰু চিন্তা কৰিবলগীয়া নাই তথাপি এক্সিডেণ্ট আৰু চাওক কি ধুনীয়া চাই লওক তো গাইজ যিহেতু দুপৰীয়া হ'ল আমি দুপৰীয়া খানাৰ বাবে হোটেল এখনত সোমালোঁ তাৰ পাছত আমি বাকী যাত্ৰা কমপ্লিট কৰিম জাগা দখল কৰি আছা নেকি খানাটো ঠিকে আছে না এয়া আমাৰ গোটেই মানুহখিনি বনাইছে ভাত খাই উঠি আকৌ আমি আমাৰ ডেষ্টিনেশ্যনৰ ফালে গতি কৰিলোঁ আহক ক'লৈ গৈছোঁ দেখুৱাম তো গাইজ আমি আহি পালোঁ নখালিকাই ফলছত আৰু এইটো এটা বৰ ধুনীয়া ফলছ হয় আপোনালোকেও চাই বহুত ভাল পাব চাওক নখালিকাই ফলছৰ এটা নতুন এংগলৰ পৰা আপোনালোকক দৃশ্যবিলাক দেখাইছোঁ গাইজ ইয়াতে আমাৰ চেৰাপুঞ্জী ট্ৰিপৰ শেষ হ'ল আমি চাহ একাপ খাই পুনৰ গুৱাহাটীলৈ ইয়াৰ পৰাই ৰাওনা হ'লোঁ চাহ খাই আছে চাহ আহি পোৱা নাই মিঠাই খাই আছে চাহ আহি গ'ল 6টা আগবঢ়াই দিয়া
ইমান পৰে আপোনালোকে আমাৰ ব্লগ দেখি আছিলে আমাৰ শ্বিলং জাৰ্ণিৰ গতিকে ব্লগটো ইমানতে সমাপ্ত কৰিম যিহেতু ৰাতি হৈছে আন্ধাৰ হৈছে গতিকে পোহৰৰ যথেষ্ট অভাৱ গতিকে যিহেতু জাৰ্ণি আমাৰ সমাপ্ত হ'বই হৈছে ইমানতে ব্লগটো শেষ কৰিম ধন্যবাদ পুনৰ লগ পাম আপোনালোক অন্য এটা কনচেপ্টত অন্য এটা ব্লগত গতিকে চাই থাকিব তেতিয়ালৈ #অনুৰাগ